there is no government amendment bill মানে একোৱে নাই government amendment bill কি থাকে এ salary system থাকিব SIU এপ্ৰুভৰ কথা থাকিব আৰু কি বুলি কয় পোষ্টৰ পোষ্ট ক্ৰিয়েচনৰ চিষ্টেম থাকিব ফাইনেন্স এপ্ৰুভৰ কথা থাকিব কিন্তু একোডত কি আছে লিখা আছে একোডৰ ভিতৰত একোডৰ মতে আপোনালোকে স্কুল আৰু এলপি স্কুল আৰু কলেজক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি প্ৰপ'জেল দিছে बिटिआर एग्रिमेन्टनि 6.3 दफायाव आसामासो सरकारि नङै स्कुल आरो कलेजखौ सरकारि खालामना होगोन होनना रादाय खालामदोंमोन दा नोंसोरसो खालामना ला होनना लाइजाम हरदों गोरोन्थिया सोरनि बिक्रम दैमारी ডিৰেক্টৰে ডাইৰেক্ট কৈছে যে কোনো গভৰ্ণমেণ্ট এমেণ্ট বিল নাই মইতো কোৱা নাই নহয় কাকুছে কৈছে আৰু আসাম গভৰ্ণমেণ্টে কৈছে আমি কৰিব নোৱাৰা আপোনালোকে নিজে কৰিলো আসাম গভৰ্ণমেণ্টে কৈছে আমি আসাম গভৰ্ণমেণ্টক সুধিব লাগিব যে আপোনালোকে প্ৰতিশ্ৰুতি কৰিছিল একোডৰ লিখিছিল আমি কৰি দিম স্কুল আৰু কলেজ প্ৰভিঞ্চিয়েলাইজ চৰকাৰী আপোনালোকে কিয় কৰা নাই এতিয়া সুধক मोनफ्रोमबो सरकारि नङै स्कुल आरो कलेजखौ सरकारि जानायखौ बयबो लुबैयो नाथाय एकर्डआव थानाय दफाखौ स्टेट गभर्नमेन्ट बादि लिरनायासो दुखुनांथाव बे बाथ्राखौ बुंदों अल बिटिसि कन्ट्रेक्टर एसोसिएशननि गाहाय नेहाथारि बिक्रम दैमारिया কৰি দিবা লাগে বুলি বিটিসি গভৰ্ণমেণ্টৰ পৰা প্ৰপ'জেল দিছিল 9 তাৰিখ জুনত এতিয়া এই প্ৰপ'জেলৰ অনুযায়ী যেটো এলপি আৰু ইউপি স্কুল আৰু কলেজক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি প্ৰপ'জেল দিছিল এই অনুযায়ী আসাম গভৰ্ণমেণ্টে 2023 জুনৰ 30 তাৰিখ 30 তাৰিখ ৰিপেল দিছে যে আমি আপোনালোকৰ স্কুল আৰু কলেজক বৰ্তমান ইয়াতে কলেজৰ কথা কৈছে কলেজক আমি চৰকাৰীকৰণ কৰিব নোৱাৰে বুলিহে ৰিপ্লাইটো দিছে যেটো মই কলেজ প্ৰভিঞ্চিয়েলাইজৰ কথা কৈ আছো যেটো মই সোশ্যাল মিডিয়াত নিউজৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি যেটো মই কথা কৈ আছো 10টা কলেজৰ চৰকাৰীকৰণ কৰাৰ কথা মই ষ্টাৰ্টিঙৰ কথাটো মই ক'ব ওলাইছো আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা যোৱা 9 জুন 2023 11:30 বজাত আসাম গভৰ্ণমেণ্টৰ লগত আৰু বিটিসি গভৰ্ণমেণ্টৰ লগত মিটিং একটা হৈছিল গুৱাহাটীত এই অনুযায়ী মই এই কথাটো ক'ব ওলাইছো যে 10টা কলেজ আৰু এলপি আৰু স্কুল আপোনালোকে চৰকাৰীকৰণ কৰি দিবা লাগে বুলি বিটিসি গভৰ্ণমেণ্টৰ পৰা প্ৰপ'জেল দিছিল 9 তাৰিখ জুনত এতিয়া এই প্ৰপ'জেলৰ অনুযায়ী যেটো এলপি আৰু ইউপি স্কুল আৰু কলেজক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি প্ৰপ'জেল দিছিল এই অনুযায়ী আসাম গভৰ্ণমেণ্টে 2023 জুনৰ 30 তাৰিখ 30 তাৰিখ ৰিপেল দিছে যে আমি আপোনালোকৰ স্কুল আৰু কলেজক বৰ্তমান ইয়াতে কলেজৰ কথা কৈছে কলেজক আমি চৰকাৰীকৰণ কৰিব নোৱাৰে বুলিহে ৰিপ্লাইটো দিছে 9 তাৰিখ প্ৰপ'জেল সাবমিট কৰিছে 30 তাৰিখ আসাম গভৰ্ণমেণ্টৰ পৰা ৰিপ্লাই দিছে যে আপোনালোকৰ কলেজ আমি চৰকাৰীকৰণ কৰিব নোৱাৰো আৰু কৰিলেও আপোনালোকে নিজে কৰিল আপোনালোকে নিজে বেতন দিও আৰু আপোনালোকে নিজে স্যালাৰি দিওক আৰু নিজে বাজেটৰ পৰাই আপোনালোকে ইউটিলাইজ কৰক বুলি এই ডকুমেন্টছত বা চিঠিত উল্লেখ কৰিছে আসাম গভৰ্ণমেণ্টে এই অনুযায়ী যেটো আসাম গভৰ্ণমেণ্টে কৈছে যে আপোনালোকে নিজে কৰিল কাউন্সিলে নিজে কৰিল আপোনালোকৰ কলেজটো নিজে চৰকাৰী কৰিল বুলি কোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়ায়ে 2028 জানুৱাৰী না কিমান বা তাৰিখ 10টা কলেজক চৰকাৰী হৈছে বুলি ঘোষণা কৰিছে এই অনুযায়ী ঘোষণা কৰিছে কিন্তু একোডত কি আছে লিখা আছে একোডৰ ভিতৰত একোডৰ মতে আপোনালোকে স্কুল আৰু এলপি স্কুল আৰু কলেজক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি প্ৰপ'জেল দিছে আসাম গভৰ্ণমেণ্টে কি দিছিল আসাম গভৰ্ণমেণ্টে কৰি দিম বুলি একোডত লিখা আছে আমি আপোনালোকৰ স্কুল আৰু কলেজক চৰকাৰীকৰণ কৰিম বুলি একোডত লিখা আছে একোডৰ লিখা মতে আসাম গভৰ্ণমেণ্টে কৰিব
কৰিব লাগে কিন্তু আসাম গভৰ্ণমেণ্টে দুৰ্ভাগ্যজনক যে সাৰেন্ডাৰ কৰিছে আপোনালোকে নিজে কৰি লওক এটোতে বহুত দুৰ্ভাগ্যজনক আমি কিয় কৰি লম এই কোডৰে লিখা আছে আপোনালোকে কৰি দিম বুলি এই অনুযায়ী প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে কৰি ললে হা কিন্তু বেতন স্যালাৰি কোনো সিস্টেম সরকারে লিখি দিয়া নাই আসাম গভর্নমেন্টে এই অনুযায়ী মই হুদিলো হেড অফ দা ডিপার্টমেন্ট এডুকেশন ডিপার্টমেন্টর হেড অফ দা ডিপার্টমেন্টর মই হুদিলো হোসাকে সরকারিকরণ হইছে না সরকারির যেটো আইন অনুযায়ী হইছে না বলি মই আরতে রিপোর্ট করিলো রিপোর্টর মোক রিপ্লাই দিছে দেয়ার ইজ নো গভর্নমেন্ট এমেন্ডমেন্ট বিল মানে একোৱে নাই গভর্নমেন্ট এমেন্ডমেন্ট বিলত কি থাকে হ্যাঁ এই স্যালারির সিস্টেম থাকিব এসআইও এপ্রুভৰ কথা থাকিব আৰু কি বুলি কয় পোস্টৰ পোস্ট ক্ৰিয়েশ্যনৰ সিস্টেম থাকিব ফাইনেন্স এপ্ৰুভৰ কথা থাকিব এই এটা শব্দতে সম্পূৰ্ণ কৰিছে দেয়াৰ ইজ নো গভৰ্নমেন্ট এমেন্ডমেন্ট বিল খতম হে গ'ল এই কথাটোৱে মই কৈ আছো ষ্টেটে কৰিব নোৱাৰা সাৰেন্ডাৰ কৰাটো বিটিচিয়ে কিয় কৰিব লাগে এইটোৱে মই কৈ আছো আৰু এইটো কিমান দূৰলৈ যাব পাৰিব এইটোৱে মই কৈ আছো এতিয়া এই 10টা কলেজৰ ছাত্ৰ ছাত্ৰী আৰু মাষ্টৰ বিলাকে হাৰাশাস্তি হ'ব নালাগে দুখ পাব নালাগে বেয়া ৰাস্তালৈ ঠেলি দিব নালাগে বুলিহে কৈ আছো যিটো আমি কৰিবই নোৱাৰো চৰকাৰী চাকৰি বা পিয়ন বা চকীদাৰ আমি আমাৰ বিটিচিয়ে দিব নোৱাৰে এতিয়া প্ৰিন্সিপাল এসিস্ট্যান্ট প্রফেসর আমি কেনেকৈ দিব পাৰি দিব নোৱাৰে নহয় বেতন ক'ৰ পৰা দিব বেতন মনে মনে দিবতে বেতন স্যালারি দিম বুলি ভাবিলেও গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টক কালেকশ্যনক তেখেতসকলে খুজি পঠাইছে লেটাৰ দি এই কথাই তাৰ কাৰণে মই কাগজে কলমে যিটো কৈছে মই সেইটোৱে কৈ আছো মই মুখত বনাই পেলাই কোৱা নাই কাগজে কলমে যিটো কৈছে মই সেইটোৱে কৈ আছো ধৰক এই ডিৰেক্টৰক ধৰক ডিৰেক্টৰে ডাইৰেক্ট কৈছে যে কোনো গভৰ্নমেন্ট এমেন্ডমেন্ট বিল নাই মইতো কোৱা নাই নহয় কাগজে কৈছে আৰু আসাম গভৰ্নমেন্টে কৈছে আমি কৰিব নোৱাৰা আপোনালোকে নিজে কৰিলো আসাম গভৰ্নমেন্টে কৈছে আমি আসাম গভৰ্নমেন্টক সুধিব লাগিব যে আপোনালোকে প্ৰতিশ্ৰুতি কৰিছিল একৰৰ লিখিছিল আমি কৰি দিম স্কুল আৰু কলেজ প্ৰভিন্সিয়েল চৰকাৰী আপোনালোকে কিয় কৰা নাই এতিয়া সুধক মন্ত্ৰীবিলাক আহিলে সুধক পিছু কি আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পেগু ছাৰৰ সুধক আপোনালোকে প্ৰতিশ্ৰুতি কৰিছিল আমাৰ স্কুল কলেজ প্ৰভিন্সিয়েল চৰকাৰী কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি একত কৰিছে আপোনালোকে কিয় সাৰেন্ডাৰ কৰিছে এতিয়া ছাত্ৰ সংগঠন বিলাক ধৰ্ণা দিয়ক লোক ধৰক বড়ো সাহিত্য আছে আবুব আছে আপসু আছে বিএসইউ আছে বনসু আছে সব লাগক ধৰ্ণা দিয়ক চৰকাৰী কৰি দিব লাগে বুলি ধৰ্ণা দিয়ক এইটোৱে মই কওঁ नै मुं थिसननो गोनां फरायसाफोरनि थाखाय गोजोनथाव खौरां 2024-25 सोलोंथाइ बोसोरनि थाखाय क'क्राझार जेडि र'ड सामगावनि भारत पेट्रलियामनि उल्था फारसे थानाय साबसिन रोंमोन्दांथि गोनां बड'लेण्ड पाय'नार पाब्लिक स्कुलाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो दं। इंराजि बिजोंजों साबसिन सोलोंथाइ होनाय आरो सोलोंथायारि साबसिननि दावबायनायखौ जागायहोनो सिगां फारसे दं बड'लेण्ड पाय'नार पाब्लिक स्कुल। बे फरायसालिनि खाबुफोरा जादों साबसिन फरायसालि, साबसिन फेकाल्टिफोर, साबसिन इनफ्रास्ट्राक्चार, एयार कन्डिशनेड क्लास, स्मार्ट क्लासफोर, गेलेग्रा फोथार, सुइमिं पुल, सोलोंथाइ। गुवार गेलेग्रा फोथार गोनां फरायसालियाव गावनि रोंगौथिखौ दिन्थिफुंनाय आरो नोंथांनि गोहोखौ सुइमिं पुल सुबिदाजों जाफुंसारनायाव गोजावहो। अब्ला मानोथो गोनो गोथो जाबावनो? थाबैनो नैबे कन्टेक्ट 6901253728 नम्बराव सुलाद लाना गावनि फिसानि इयुननि गोजों सोरांखौ दानानै होनो मुं थिसननो थाखाय खौरां लाहरदो। बड'लेण्ड पाय'नार पाब्लिक स्कुल क'क्राझार थं क'क्राझार सामगाव भारत पेट्रलियामनि